বিভিন্ন দলৰ নমস্কাৰ বিভিন্ন দল বিভিন্ন ৰাজনীতি দলৰ পৰা আজি 700তকৈ অধিক বিভিন্ন ৰাজনীতি দলৰ পৰা আমাৰ বিভিন্ন ৰাজনীতি দলত যোগদান কৰিছে। তেখেতসকলক মই পোনপ্ৰথমে বৰ্তমান লগৰ হয় মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতি দলৰ নীতি আদৰ্শ মানি পেলাই নিশ্চয় আমাৰ দলক আৰু শক্তিশালী ৰূপত তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আদৰণি জনাইছোঁ। আৰু বিপিএফ ৰাজনীতি দল হিচাপে বিগত যোৱা 2005 পৰাই যেনেকৈ বিপিএফ ৰাজনীতি দলে বৰ্তমান সমষ্টি হিচাপে সঁহাৰি পাই আহি আছিলোঁ আৰু এইবাৰ 2026 যিটো ইলেকশ্যন এই ইলেকশ্যনখনত আৰু ইয়াতকৈ অধিক ৰূপত আমি সহায় পাবলৈ গৈ আছোঁ বুলি মই আশা ৰাখিব পাৰোঁ। আমাৰ বৰ্তমান সমষ্টি হিচাপে যোনে নহওক বিগত যোৱা BTC নিৰ্বাচনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেখেতসকলৰ ইউপিপি ৰাজনীতি দলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান সমষ্টিখনত আহি পেলাই মোৰ লগত আমাৰ বিপিএফ ৰাজনীতি দলৰ মই কেণ্ডিডেট হিচাপে আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক আৰামত হেৰুৱাই দিছে। আজিৰ দিনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ বৰ্তমান সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। ইয়াৰ কাৰণে বৰ্তমান সমষ্টি হিচাপে আমি বনৰগাঁও সমষ্টি আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত বৰ্তমান সমষ্টি হিচাপে আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু খুচুগাঁও সমষ্টি হিচাপেও আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ বিপিএফৰ দখলত। ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ বৰ্তমান সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। ইয়াৰ কাৰণে মই ডাইৰেক্ট বা চিধাকৈ ক'ব খুজিছোঁ যে আমাৰ বৰ্তমান সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% কথা। ইতিমধ্যে মই তেখেতসকলক তেখেতসকলক মই আদৰণি লৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যিটো আগমন তেখেতসকলৰ যিটো আমাৰ বিপিএফ ৰাজনীতি দলৰ প্ৰতি যিটো আস্থা বিশ্বাস এই লিডাৰসকলৰ যিটো আস্থা বিশ্বাসটো বঢ়োৱা দেখি যোৱাৰ পিছত নিশ্চয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আৰু দলে দলে আমাৰ বিপিএফ ৰাজনীতি দলৰ লগত আহি পেলাই নিশ্চয় 15টা BTC সমষ্টিৰ বা BTC এৰিয়াত 15টা সমষ্টিৰ আমি NDA হিচাপে 15টা আমি জিকিবলৈ সক্ষম হ'ম বুলি মই দাবী কৰিব পাৰোঁ।